প্ৰিয় দৰ্শকসকল, ভগৱান ব্ৰহ্মাই নিজৰ জীয়েক সৰস্বতীৰ লগত কিয় বিয়া পাতিছিল? সৰস্বতী পুৰাণ আৰু মৎস্য পুৰাণত সৃষ্টিৰ নিৰ্মাতা ভগৱান ব্ৰহ্মাই নিজৰ জীয়েক সৰস্বতীৰ লগত বিয়া পতাৰ কথা উল্লেখ আছে, যাৰ ফলত এই পৃথিৱীৰ প্ৰথম মানৱ মনুৰ জন্ম হৈছিল। প্ৰিয় দৰ্শকসকল, কিন্তু ভগৱান ব্ৰহ্মাই নিজৰ জীয়েকৰ লগতেই বিয়া পতাৰ দণ্ডনীয় কাম কিয় কৰিলে, এই বিষয়ে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ। সৰস্বতী পুৰাণ আৰু মৎস্য পুৰাণত বৰ্ণিত কথাসমূহত কিছুমান ভিন্নতা আছে। সেইকাৰণে আমি আপোনালোকক দুয়োটা কথাৰ বিষয়ে বিস্তাৰিতভাৱে জনাবলৈ ওলাইছোঁ। সৰস্বতী পুৰাণত বৰ্ণিত কথামতে সৰস্বতী পুৰাণৰ অনুসৰি সৃষ্টিৰ ৰচনা কৰা সময়ত ভগৱান ব্ৰহ্মাই নিজৰ পেটৰ পৰা সৰস্বতীক জন্ম দিছিল। সেইকাৰণে কোৱা হয় সৰস্বতীৰ কোনো মাতৃ নাই, কেৱল পিতৃ ভগৱান ব্ৰহ্মাহে আছিল। সৰস্বতীক বিদ্যাৰ দেৱী বুলিও কোৱা হয়, কিন্তু বিদ্যাৰ এই দেৱী বহুত ধুনীয়া আৰু আকৰ্ষণীয় আছিল। সেইকাৰণে ভগৱান ব্ৰহ্মায়েও সৰস্বতীৰ আকৰ্ষণৰ পৰা নিজকে বচাই ৰাখিব নোৱাৰিলে। প্ৰিয় দৰ্শকসকল, তেওঁক নিজৰ অৰ্ধাংগিনী কৰাৰ বিচাৰ কৰিবলৈ ধৰিলে। সৰস্বতীয়ে পিতৃৰ এই মনোভাৱনাৰ বিষয়ে গম পাই চাৰিও দিশতে লুকাই থাকিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ সকলো চেষ্টা অথলে গ'ল। সেইকাৰণেই উপায় নাপাই সৰস্বতীয়ে নিজৰ পিতৃৰ লগত বিয়া পাতিব লগা হ'ল। ভগৱান ব্ৰহ্মা আৰু সৰস্বতীয়ে এখন জংঘলত স্বামী স্ত্ৰীৰ দৰে থাকিবলৈ ধৰিলে। তেওঁলোকৰ এজন পুত্ৰ হ'ল, যাৰ নাম ৰখা হ'ল স্বয়ম্ভু মনু। মৎস্য পুৰাণত বৰ্ণিত কথা। ইয়াৰ বিপৰীতে মৎস্য পুৰাণত বৰ্ণিত কথা অনুসৰি ভগৱান ব্ৰহ্মাৰ 5টা মূৰ আছিল। কোৱা হয় যেতিয়া ভগৱান ব্ৰহ্মাই সৃষ্টিৰ নিৰ্মাণ কৰিছিল তেতিয়া তেওঁ এই সমস্ত ব্ৰহ্মাণ্ডত অকলে আছিল। তাৰপিছত তেওঁ নিজৰ মুখৰ পৰা সৰস্বতী, সন্ধ্যা, ব্ৰাহ্মীক উৎপন্ন কৰিলে। ভগৱান ব্ৰহ্মাই নিজে বনোৱা ৰচনা সৰস্বতীৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। তেওঁ অকল সৰস্বতীৰ ওপৰতেই চকু দি থাকিছিল। ভগৱান ব্ৰহ্মাৰ দৃষ্টিৰ পৰা বাচিবলৈ সৰস্বতীয়ে চাৰিও দিশতে লুকাই থাকিবলৈ চেষ্টা কৰিলে। শেষত গৈ আকাশত লুকাই থাকিল। প্ৰিয় দৰ্শকসকল, নিশ্চয় আচৰিত হ'ব লগা ঘটনা নহয়নে? কিন্তু ভগৱান ব্ৰহ্মাই নিজৰ 5 নম্বৰ মূৰটোৱেদি আকাশতো সৰস্বতীক বিচাৰি উলিয়ালে। তাৰপিছত তেওঁক সৃষ্টিৰ ৰচনাত সহায় কৰিবলৈ নিবেদন জনালে। সৰস্বতীৰ লগত বিয়া পতাৰ পিছত সৰ্বপ্ৰথমে মনুৰ জন্ম হ'ল। ভগৱান ব্ৰহ্মা আৰু সৰস্বতীৰ এই পুত্ৰক পৃথিৱীত জন্ম লোৱা প্ৰথম মানুহ বুলি কোৱা হয়। ইয়াৰ উপৰিও মৌনক বেদ, সনাতন ধৰ্ম আৰু সংস্কৃতিকে ধৰি সকলো ভাষাৰে জনক বুলিও কোৱা হয়। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে, নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুজনলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভক্তিমূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।